কাৰ্বি আংলঙত এতিয়া শান্তি আহিলে মেডিকেল কলেজত কপিলী নদী আছে কপিলী নদীয়ে বিধুঙৰ বহুত মানুহক ক্ষতিগ্ৰস্ত চিচি ব্ৰিজ বনিব লাগে হস্পিটেল বনাব লাগে নতুন ইঞ্জিনিয়াৰিং কলেজো ৱেষ্ট কাৰ্বি कैंडिडेट तुलीराम रंगहान मंगल सिंह टिंगुम लॉन्गविशन दे पेन डाउनलोड कैफे कीपिंग रिजॉर्ट डन साइकिल साथो बीजेपी के है अकादम पली निकलो उपस्थित मंत्री पीयूष हाजरिका डांगरिया सांसद हरेन सिंह बे डांगरिया रूप सिंह विधायक रूप सिंह तेरंग डांगरिया कार्बी आंगलং तारीखे हब 8 तारीखे रातिपुवा इलेक्शन हब 12 तारीखे रिजल्ट দিব खाना 12 तारीखे हब ना 13 तारीखे हब खाना 12 तारीखे ना 13 तारीखे हब 12 खाना 12 তে খাব লাগিব আগত দেখো হৰেন সিং বে ভোট দিছো মেসি অফিস কিন্তু এইবাৰ আমাৰ লংবিশন বে मंगल सिंह टिमु और तुलीराम रंगाक आम भोट कागज दी कागज सरू फूल गारो लागार सरू फूल नाम की गारो लागार की बहुत गारू लड़ा আছে কিছুমানক মই তুলাটো লগ পাইছো সববিলাক ঠিকে মনে মিলামিছা আছে হয় না নহয় আৰু দিনত বৰষুণ হ'ব পাৰে সেইকাৰণে আমি ৰাতিপুৱাই গৈ ভোট দিব লাগিব বেছি মানুহ আছে হয় না নহয় যিখিনি কম মানুহৰ ৰেচন কাৰ্ড নাই নাগিনো ৰেচন কাৰ্ড নাগিবা ঠিক আছে যিখিনি ৰেচন কাৰ্ড মানুহৰ নাই সেইখিনি মানুহক আমি ৰেচন কাৰ্ড দিব লাগিব হয় ছাৰ অৰুণোদয় কিমান মানুহৰ নাই बीजेपी सरकार अहार पिछर हल 1000 टका एटिया किमान हब 1 सेप्टेम्बर 1250 टका लगी যাব 250 टका আমি কিয় দি আছো যাতে যে লাইটৰ বিল আহে আপোনালোকে যাতে লাইটৰ বিলটো দি দিব পাৰে নেক্সট বছৰ আৰু বাঢ়ি গৈ থাকিব অৰুণোদয় আঁচনি গছ যেনেকে ডাঙৰ হয় অৰুণোদয় তেনেকে ডাঙৰ হৈ হৈ গৈ থাকিব হ'ব আমাৰ ৰংখান বিধুৰ ৰেংথামা আৰু হামৰেন সমষ্টিক মই নতুন কৰি 1200-1500 কৰি টোটেল 4000 আৰু অৰুণোদয় আমি দি দিম হ'ব হৰেন সিং বে আৰু
মংগল সিং, ৰামকিষণ, তুলিৰাম ডাঙৰীয়া সকলোৱে মোক কৈছে যে বিথুনত আমাৰ ডংকামকামত এটা 100 বেডেড হস্পিটেল লাগে। তাৰপিছত কৈছে আমাৰ যিখন ৰাংচিঙা কলেজ আছে এই ৰাংচিঙা কলেজত সায়েন্স আৰু কমাৰ্চ ইন্ট্ৰডিউস হ'ব লাগে, হয় নেকি? এতিয়া অকল আৰ্টছ আছে। তাৰপিছত আমাৰ তাৰাডুবিত এটা ডাঙৰ হস্পিটেল বনিব লাগে। এই যে কপিলী নদী আছে, কপিলী নদীয়ে বিথুনৰ বহুত মানুহক ক্ষতিগ্ৰস্ত কৰে। সেইকাৰণে কপিলীৰ ডাঙৰ ফ্লাড কণ্ট্ৰলৰ স্কিম আহিব লাগে। সংগ্ৰামত আমাক এটা কালচাৰেল চেণ্টাৰ লাগে, এটা দলঙী হস্পিটেল লাগে আৰু দলঙী আৰু ভাঙ্গৰ মাজত এখন RCC ব্ৰিজ বনিব লাগে, হস্পিটেল বনাব লাগে। উমহাংচুৰ পৰা কলমপুৰ মণিপুৰী বস্তি ভায়া ভংথৰ 10 কিলোমিটাৰ ৰাস্তা ব্লেকটপ লেটাৰিং হ'ব লাগে, হয়নে? তাৰপিছত ৰাংহিলি, ৰামচা, আৰং অভাৰ আমলং ৰিভাৰ তাতে একটা RCC দলং হ'ব লাগে, হয়নে? আৰু চালেৰং চংটো আৰচুন প্লেগ্ৰাউণ্ড ভায়া হিংআৰলেং আমাৰ ৰাস্তা বনাব লাগে আৰু হামৰেং টাউনখনো ডিপুৰ দৰে ধুনীয়া কৰি দিব লাগে। টৰ্চ লাইটৰ চৰকাৰ দিল্লীত আছে, টৰ্চ লাইটৰ চৰকাৰ দিছপুৰত আছে, টৰ্চ লাইটৰ চৰকাৰ ডিপুত হ'ব, বেটাৰী নাই ক'ত চৰকাৰ হ'ব? এই যে কাটা হাতখন আছে, কাটা হাতখনৰ চৰকাৰ ক'ত আছে? দিল্লীত আছে, দিছপুৰত আছে, ডিপুত আছে। বেটাৰী নোহোৱা টৰ্চ লাইটৰ পাৱাৰ নাই, কাটা হাতৰ কাম নাই। একটা চৰকাৰ আমাৰ দিল্লীত আছে, তাৰমানে হৰেণ সিং দিল্লীত আছে, ৰূপ সিং দিছপুৰত আছে, দিছপুৰ চৰকাৰো আছে। এতিয়া আমাৰ ডিপুটো তুলিৰাম চৰকাৰ হৈ গ'লে আমাৰ কি একটা ৰেলত একটা ইঞ্জিনে কিমান স্পীডত চলে আৰু লগত যদি 3টা ইঞ্জিন লাগি যায় কিমান স্পীডত চলিব? সেইকাৰণে চৰকাৰ ৰাইজ আমি সকলোৱে মিলি এই নিৰ্বাচনত বিজেপি দলক ভোট দিব লাগিব। অলপ আগতে মই ফুলনিত এখন মিটিং কৰি আছিলোঁ। ৰাইজে মোক আগত যেতিয়া মই ডিপুত আহোঁ তেতিয়া ৰাইজে মোক খালি শান্তি লাগে। এতিয়া 19টা টিকেটটো কাৰ্বি ৰাইজে পাইছে, 21টা। তাৰ ওপৰত এটা সিট আমি দিছোঁ ডিমাচা, এটা সিট আমি দিছোঁ বড়ো, এটা সিট আমি দিছোঁ আদিবাসী, এটা সিট আমি দিছোঁ তিৱা, এটা সিট দিছোঁ আমি হিন্দীভাষী, আৰু আমি মহিলাও টিকট দিছোঁ 4 গৰাকী, আৰু গাৰো নুমল মমিনক আমি ডেপুটি স্পিকাৰ পাতিছোঁ। তাৰমানে আজি বিজেপি চৰকাৰৰ দিনত আৰু হাওৰা ঘাটত বঙালী মানুহে এটা টিকট পাইছে। তুলিৰাম ৰংহাঙৰ নেতৃত্বত কাৰ্বি আংলঙত এতিয়া শান্তি আহিলে। মেডিকেল কলেজ হ'ল, কেঞ্চাৰ হস্পিটেল হ'ল, কাৰ্বি আংলঙত এগ্ৰিকালচাৰ কলেজৰ কাম আৰম্ভ হ'ল, ৱেষ্ট কাৰ্বি আংলঙত ভেটেনাৰী কলেজো হ'ব আৰু একটা নতুন ইঞ্জিনিয়াৰিং কলেজো ৱেষ্ট কাৰ্বি আংলঙত